প্ৰিয় বন্ধু বান্ধৱীসকল, ইনোভেট আছামৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। বন্ধু বান্ধৱীসকল, আজিৰ পৰা আমি আপোনালোকৰ বাবে এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিম, যিটো আপোনালোকৰ টেট পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয়। আমি আপোনালোকক টেট পৰীক্ষাৰ বাবে শেষ মাহৰ প্ৰস্তুতি কৰাম আৰু সেইবাবে আমি আপোনালোকৰ বাবে এই সিৰিজটো ষ্টাৰ্ট কৰিছো। ইয়াত আমি আপোনালোকক LP আৰু UP টেটৰ বাবে অতি প্ৰয়োজনীয় সকলোখিনি প্ৰশ্ন আমি প্ৰভাইড কৰিম, য'ত আপোনালোকক প্ৰতিটো ছাবজেক্টৰ বাবে ছেপাৰেটলি ভিডিঅ' প্ৰদান কৰা হ'ব। আৰু এইখিনিতে আপোনালোকক আৰু এটা কথা কৈ দিওঁ, আপোনালোকে যে এই কুৱেশ্যনখিনি PDF মাধ্যমেৰে ডাউনলোড কৰিব বিচাৰে, তেন্তে আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা এই সকলোখিনি পাই যাব, বা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা গৈও আপোনালোকে সেইখিনি ডাউনলোড কৰিব পাৰিব। আমি এই ছিৰিজটোত থকা গোটেইখিনি ভিডিঅ'ত এনেদৰে কুৱেশ্যন এনচাৰবিলাক ছল্ভ কৰিম আৰু লগতে আপোনালোকক সেই কুৱেশ্যন এনচাৰবোৰৰ PDF সমূহো প্ৰদান কৰিম। গতিকে প্ৰতিটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত থকা লিংকটো চাবলৈ নাপাহৰিব। সেই লিংকটো ভিজিট কৰি আপোনালোকে সেই PDF খিনি ডাউনলোড কৰি ল'ব পাৰিব। আৰু লগতে এটা ন'টিচ দি দিওঁ, আপোনালোকে আমাৰ ভিডিঅ' চালে সদায় তলত থকা কমেণ্ট পিন কৰি যিটো দিয়া হয় সেইটোত লক্ষ্য কৰিব, কিয়নো যদি আমাৰ কেতিয়াবা ভুল হয় তেন্তে আমি শুধৰণিটো সেইকণ জেগাতে কৰোঁ, বা আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো কেতিয়াবা আমি সেই সকলোখিনি দি থওঁ। গতিকে এনেকুৱা কুৱেশ্যন এনচাৰ ছিৰিজবিলাকত আপোনালোকে আমাৰ তলৰ কমেণ্টটো নিশ্চয় চাব, যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয়। আপোনালোকে যি টেট পৰীক্ষাৰ বাবে এপ্লাই কৰিছে আৰু ইয়াৰ বাবে পুৰণি প্ৰশ্নকাকত আৰু গাইডবুকসমূহৰ সন্ধান কৰি আছে, তেন্তে আপোনালোকে আমাৰ ৱেবছাইটলৈ যাব পাৰে। তাত আমি আপোনালোকক সকলোখিনি প্ৰভাইড কৰি ৰাখিছোঁ। পুৰণি কুৱেশ্যন পেপাৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো ছাবজেক্টৰ গাইডবুক প্ৰতিটো ভাষাতে আমাৰ ৱেবছাইটত আপলোড কৰি থোৱা হৈছে। আপোনালোকে সেই সকলোখিনি লিংক আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাই যাব। সেই লিংকৰ জৰিয়তে আপোনালোকে সেই সকলোখিনি ডাউনলোড কৰি ল'ব পাৰে, যাৰ দ্বাৰা আপোনালোকে নিজৰ টেট পৰীক্ষাৰ প্ৰস্তুতি মজবুত কৰিব পাৰিব। তেন্তে বন্ধুসকল, আহকচোন আজি আমি এই নতুন ছিৰিজটোৰ পিনে আগবাঢ়োঁ। আজি আমি আপোনালোকক চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজিৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নখিনি প্ৰভাইড কৰিম। এইটো হৈছে পাৰ্ট 1 ভিডিঅ'। ইয়াৰ পিছতো ইয়াৰ পাৰ্ট 2, পাৰ্ট 3 এনেকৈ ভিডিঅ'সমূহ আহি থাকিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, শিশুৰ বিকাশৰ পদ্ধতিটো হ'ল। ইয়াৰ অপশ্যনখিনি আমি স্ক্ৰীণত দেখুৱাই আছোঁ। আপোনালোকে ইয়াৰ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰি আমাক জনাব। ইয়াৰ লগে লগে আপোনালোকৰ সময় সমাপ্ত হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ধাৰাবাহিক ক্ৰমান্বয়ে গতি কৰি থকা পদ্ধতি। ইয়াৰ পিছৰটো প্ৰশ্নলৈ আহিছোঁ, শিশুৰ বিকাশৰ অৰ্থ কি? ইয়াৰ অপশ্যনখিনি আপোনালোকক স্ক্ৰীণত দেখুৱাই থোৱা হৈছে। গতিকে আপোনালোকে ইয়াৰ উত্তৰটো আমাক কমেণ্ট কৰি জনাওক। ইয়াৰ লগে লগে আপোনালোকৰ সময় সমাপ্ত হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিশুৰ সামগ্ৰিক বিকাশ। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ, শিশুৰ ব্যৱহাৰ অধ্যয়নৰ উৎকৃষ্ট পদ্ধতি কি? ইয়াৰ অপশ্যনসমূহ আমি স্ক্ৰীণত দেখুৱাই আছোঁ। গতিকে কওকচোন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে? ইয়াৰ লগে লগে আপোনালোকৰ সময় সমাপ্ত হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, ব্যক্তিগত অধ্যয়ন। ইয়াৰ পিছৰটো কুৱেশ্যনলৈ আহিছোঁ, বিকাশৰ অৰ্থ কি? অপশ্যনসমূহ আপোনালোকৰ স্ক্ৰীণত দেখুৱাই থকা হৈছে। ইয়াৰ লগে লগে আপোনালোকৰ সময় সমাপ্ত হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জোখ-মাখৰ পৰিৱৰ্তন সম্পৰ্কীয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, কোনটো বয়সক বাৰ্থ পিৰিয়ড বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনি আপোনালোকৰ স্ক্ৰীণত আছে। গতিকে উত্তৰটো আমাক জনাওক। আৰু ইয়াৰ লগে লগে আপোনালোকৰ সময় সমাপ্ত হৈছে, তেন্তে আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো জানি থওক। অপশ্যন ডি, জন্মৰ পৰা 3 বছৰ। এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ। ইয়াৰ পিছৰটো কুৱেশ্যনলৈ আহিছোঁ, কোনচোৱা বয়সক শিশু কাল বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনি স্ক্ৰীণত দেখুৱাই থকা হৈছে। আৰু ইয়াৰ লগে লগে আপোনালোকৰ সময় সমাপ্ত হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, 3 পৰা 12 বছৰলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ, কৈশোৰ কাল বুলি কোনচোৱা বয়সক কোৱা হয়? ইয়াৰ অপশ্যনখিনি আপোনালোকক স্ক্ৰীণত দেখুৱাই থকা হৈছে। ইয়াৰ উত্তৰটো আপোনালোকে জনাব আমাক। আৰু ইয়াৰ লগে লগে আপোনালোকৰ সময় সমাপ্ত হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 12 বছৰৰ পৰা 20 বছৰ। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ, ল'ৰা-ছোৱালীয়ে শ্ৰেণীত কোলাহল কৰিলে তেতিয়া কি কৰিব লাগে? ইয়াৰ অপশ্যনখিনি আপোনালোকক স্ক্ৰীণত দেখুৱাই থকা হৈছে আৰু আপোনালোকে ইয়াৰ উত্তৰটো কমেণ্ট বক্সত আমাক জনাব।
ইতিমধ্যে আপোনালোকৰ সময় সমাপ্ত হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিক্ষকে তেওঁলোকক কাহিনী ক'ব। ইয়াৰ পিছৰটো প্ৰশ্ন হৈছে শিশুক মনে মনে থাকিবলৈ কোৱা হয় কাৰণ ইয়াৰ অপশ্যনখিনি আপোনালোকক স্ক্ৰীনত দেখুৱাই থকা হৈছে। আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো আমাক কমেণ্টত জনাব। ইয়াৰ লগে লগে আপোনালোকৰ সময় সমাপ্ত হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। ইয়াৰ ফলত শিশুৰ পঢ়াৰ অনুশীলন খৰ হয়। আৰু একেবাৰে শেষত আজিৰ অন্তিমটো প্ৰশ্নলৈ আহিছো। এজন শিশু যদি শ্ৰেণীত উপস্থিত নাথাকে তেতিয়া শিক্ষকে ইয়াৰ অপশ্যনসমূহ দি থোৱা হৈছে, আপোনালোকে চাই ল'ব আৰু উত্তৰটো আমাক জনাওক। ইয়াৰ লগে লগে আপোনালোকৰ সময় সমাপ্ত হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। অনুপস্থিতিৰ কাৰণ জানিবলৈ চেষ্টা কৰিব। তেন্তে বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ইয়াৰ পিছৰটো পাৰ্টত আমি আপোনালোকক আকৌ লগ পাম। আৰু একেবাৰে শেষত আমি আকৌ এবাৰ কৈ দিওঁ, আপোনালোকক যদি গাইড বুক আৰু কুৱেশ্যন পেপাৰৰ প্ৰয়োজন হয় তেন্তে আমাৰ ৱেবছাইটটো ভিজিট কৰিবলৈ নাপাহৰিব। আমি প্ৰতিটো ছাবজেক্টৰ গাইড বুক প্ৰতিটো ভাষাতে আমাৰ ৱেবছাইটত আপলোড কৰি থৈছো। আপোনালোকে সেই সকলোখিনি ডাউনলোড কৰি ল'ব পাৰিব। তেন্তে বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে এবাৰ ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ ইন'ভেট আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।